শিঙি মাছ বনাম নৰসিংহ দি পিনে। শিঙি মাছ মানুহজনে খাই বেয়া পায়। শিঙি মাছ বনাবলৈ লোৱা দেখি মানুহজনৰ মুখেই কোচ খাইছে। তাতে আকৌ নৰসিংহ দি বনাম বুলি শুনি আৰু ভয় খাইছে কেনেকুৱা লাগিব বুলি। তেওঁ বোলে আগতে নৰসিংহৰ লগত খাই পোৱা নাই। সেয়ে মই ভাবিলোঁ ৰ'বা আজি তোমাক বনাই খুৱাম। মোৰ পিছে বহুত ভাল লাগে। আগতে মায়ে ধুনীয়াকৈ বনাই খুৱাইছিল আৰু এতিয়া মোৰ নিজৰে পাল পৰিল। মানুহজনে কিছুমান খাদ্য দেখিয়ে খাই বেয়া লাগিব বুলি ভাবে। কিন্তু মই তেওঁক কৈছোঁ তোমাক এটাকৈ অসমীয়া গোটেই থলুৱা খাদ্যবোৰ খুৱাম। খাই তুমি এটা সময়ত গোটেইবোৰ খাই ভাল পোৱা হৈ যাবা। বিয়া হোৱাৰ পিছৰ পৰা বহুতো নোখোৱা বস্তু খোৱা হৈ গ'ল আজিকালি। ময়ো পিছে আগত বহুত নোখোৱা বস্তু এতিয়া খোৱা হ'লোঁ। এতিয়াহে অনুভৱ হ'বলৈ লৈছে আমি ডাঙৰ হ'লোঁ বুলি। তেওঁৰ পিছে ভুলটো ভাঙিল। খাই তেওঁ বহুত ভাল পালে। চ' মই বহুত হেপ্পী।